নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ধুনীয়া ছোৱালীজনী এপাচি সপোন বুকুত বান্ধি লাহি পাহিকৈ খোজ দিছিলা তুমি নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ বাকৰিত। যিদিনা তুমি গেটৰ সন্মুখত থিয় হৈছিলা, কিমান যে ডেকাই বাইকত বহি তোমালৈ চাই ৰয়, কিমানে যে নিতৌ তোমাৰ এপলক দেখা মাত্ৰে বজ্ৰপ্ৰতি ৰৈ যায়। কোনোবাজনৰ হাতৰ মোবাইল সৰি পৰে, তোমাৰ হাঁহিত কলেজতে যাক প্ৰেমৰ মলয়া বতাহ বয়। সেইদিনা আছিল কলেজৰ ফ্ৰেছাৰ্ছ। তুমি সকলোকে স্তব্ধ কৰি তুলিছিলা যেতিয়া তোমাৰ ৰঙা শাৰীখনে ওখ শিলযোৰ পিন্ধি কলেজত খোজ দিছিলা। কলেজ কেম্পাছ ৰজনজনাই উঠিছিল। তোমাৰ সেই হত্যাকাৰী চাৱনী যেন সকলোকে পাগল কৰি তুলিছিল। তোমাৰ ওঠৰ সেই টিকটিকীয়া ৰঙা লিপষ্টিকে, তোমাৰ সেই মেলি অহা বতাহত উৰি থকা চুলিটাৰিয়ে, সেই মিঠা হাঁহিটিয়ে, কাজল সনা চকু দুটিয়ে সকলোকে দিৱানা কৰি তুলিছিল। তোমাৰ সেই লাহি পাহি খোজত সকলো ডেকাই কৈ উঠিছিল, মাৰ ডালা। তোমাৰ খোজত কলেজৰ দুৱৰী প্ৰাণ পাই উঠে। গা জোৰ পেলোৱা মলা বতাহ চকু আজি তোমাক দেখি থমকি হৈছে। তোমাৰ সেই কাজল সনা চাৱনীত কাঠাণ্ড জোপাও আজি নাচি উঠে। হাতৰ ইংগিতেৰে কথা কোৱা দৃশ্য দেখি সকলো ডেকা যেন হিন্দী চিনেমাৰ দৰে শ্ল' মোশ্যনত তোমালৈ চাই নিজৰ লোক প্ৰদৰ্শন কৰে। কি জানিবা তুমি কোনোবাজনক পচন্দ কৰে? তোমাৰ মোহময়ী সৌন্দৰ্যত আঞ্চলিকৰ সময়বোৰ স্তব্ধ হৈ ৰৈ যায়। তুমি যেতিয়াই কেণ্টিনৰ কাষত থিয় হোৱা, কেণ্টিনত জাক জাক হাঁহি জোৱাৰ উঠি আহে। লাইব্ৰেৰী, হল, ইনডোৰ ষ্টেডিয়াম সকলোবোৰ সক্ৰিয় হৈ উঠে তোমাৰ খোজত। কলেজৰ পদপথৰ ফুচকা চানা বেপাৰীকেইটাও অধীৰ আগ্ৰহেৰে বাট চাই ৰয় তুমি অহালৈ। হেল্ল', য়েছ, তোমাকে কৈছোঁ। তুমিয়ে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ধুনীয়া ছোৱালীজনী মিছ ... যেতিয়াই তুমি বকুলৰ তলত থিয় হোৱা, তোমাৰ মিঠা পৰশত বকুল ফুলৰ বৰষুণ আহি পৰে। কেইটামান মুহূৰ্তহে আৰু যাবাগৈ তুমি নিজৰ মেটমৰা সপোনক বিচাৰি, যাবাগৈ অন্য এক ঠিকনা বিচাৰি। তেতিয়া আৰু কেণ্টিনত হাঁহিৰ জোৱাৰ নুঠে, নিস্তব্ধই বিৰাজ কৰিব। তেতিয়া হয়তো সময়বোৰো ৰৈ নাথাকিব, হয়তো বকুল ফুলবোৰো তোমালৈ চাই নসৰিব। ধন্যবাদ।